অসীমত যাৰ হেৰাল সীমা দ্বিতীয় অধ্যায় ধুমুহা। ভালেমান সময় ৰৈ দুয়োকে চালোঁ। ওপৰা ওপৰিকৈ তিনিটা কেমেৰাৰ বুকুত মান ভঞ্জনৰ অভিনয়খন অক্ষয় কৰি তুলি লৈ আকৌ আগবাঢ়িলোঁ। কবিবৰে হঠাৎ মাত লগালে। মই বুজিব পৰা নাই। কি? নাৱৰীয়াটোৱে কোৱা মতে আমাৰ বাটত কালিকা লগা গোসানী থকা ঠাই যদি সঁচাই আছে, তেন্তে সি কালি আবেলি এৰি অহা সেই ভয় লগা হাবিখনত নে মায়া কুঞ্জবনত ৰাধা কৃষ্ণক লৈ এই সীমাহীন ফুলৰ দেশখনত? উত্তৰ দিলে ডাক্তৰে, তাতো নাই ইয়াতো নাই। আচলতে কালিকা লগা গোসানী থকা উপাখ্যানটোৱেই সম্পূৰ্ণ মিছা। বুঢ়াটোৱে যদি সঁচাই কিবা কৈ থাকে সি হৈছে সৌন্দৰ্যৰ গোসানীৰ কথা। আমাৰ চাৰিও দাঁতিয়ে থকা এই অসীম সৌন্দৰ্যৰ মায়া মানুহে সুস্থিৰভাৱে ভোগ কৰিব নোৱাৰিব বুলিয়েই হবলা ইয়ালৈ আহিবলৈ ভয় কৰে, আনকো আহিবলৈ বাধা দিয়ে। এবাৰ আহিলেই জানোচা দুনাই ঘূৰি যাবলৈ ইচ্ছা নকৰে। এই BM, তই কি ক? গহীন হৈ উত্তৰ দিলোঁ, মোৰ ক'বলৈ একো নাই। কালিকা ফালিকাৰ কথাও মই ভবাও নাই। তেন্তে ভাবিছ কি? ভাবিছোঁ মোৰ হাতৰ বঁঠাপাত ধুই যোৱা দিহিঙৰ পানীবোৰ এইকেইদিনতে পাহৰি পেলোৱা যিখন পৃথিৱীৰ মাজেৰে বৈ গৈছে, তাত তহঁত চাৰিওৰে একোটা মৰমৰ ঘৰ আছে। তহঁতলৈ অপেক্ষা কৰি তাত আছে তাতোকৈ মৰমৰ আপোনজন, যিসকলৰ কাৰণে তহঁত উভতি যাবলৈ বাধ্য। কিন্তু মই ভাবিছোঁ মোৰতো কোনো বন্ধন নাই। ইচ্ছা কৰিলেই দেখোঁ মই এই ফুলৰ দেশখনত একছত্ৰী সম্ৰাট হৈ থাকি যাবও পাৰোঁ। নিশ্চয় নোৱাৰ। কবিবৰে বাধা দি ক'লে, ইয়াত তোৰ মোৰ নিচিনাবোৰক কোনোমতেই নোখোৱাই। এই 20 শতিকাৰ ডেকা গাভৰু সকলোবোৰে ইয়াত অস্বাভাৱিক অনাৱশ্যক। ইয়াত একমাত্ৰ খুৱাব পাৰে মানুহৰ আদি পুৰুষ গছৰ বাকলি পিন্ধা আদামক, মূৰৰ দীঘল চুলিৰে গোটেই দেহ ঢাকি লৈ ফুলৰ মাজে মাজে ঘূৰি ফুৰা ইভক। ঠিক কৈছ কবিবৰ, ফুকনে উৎসাহেৰে কৈ উঠিল। মোৰ মনে কৈছে এই ঠাইখনত মানুহ নাইবা কোনোবা দেৱতা নিশ্চয় আছে। নহ'লে বিনা কাৰণত মানুহে উপভোগ নকৰিবলৈ এনে এখন মনোমোহা অপূৰ্ব ঠাইৰ সৃষ্টি কেতিয়াও হোৱা নাই। কোনোবা আদাম ইভক বিচাৰিলে নিশ্চয় ইয়াৰ মাজত পাম। কোনে জানে হয়তো আগলৈ এঠাইত নহয় এঠাইত যিবোৰ ঠাই আমি এতিয়াও দেখা নাই, সেইবোৰৰ মাজতে আছে। জোৰে দাৰ মাৰ ডক্টৰক এই ফুলৰ দেশখনৰ শেষ সীমা নোপোৱালৈকে মোৰ মনলৈ শান্তি নাহে। সন্দেহ হৈছে ফুকন, তই হয়তো অশান্তিৰেই উভতিব লগা হ'ব, যিহেতু ইয়াৰ সীমা শেষ হোৱাৰ আশা কোনোফালে দেখা নাই। হাতত মুঠেই দিন-দিয়াক আছে। তাৰ পাছত ইচ্ছাৰেই হওক অনিচ্ছাৰেই হওক উভতিব লাগিবই। মই নহ'লেও অন্ততঃ তহঁত চাৰিটা। চাৰিও বন্ধুৱে একেলগে মোক বাধা দি চিঞৰি উঠিল, উভতি নাযাওঁ আমি। বেছ তেন্তে নালাগে উভতিব, তহঁত ইয়াতেই থাকি যাবি। মই কিন্তু উভতিম। নহ'লে এই ঠাইখনৰ বতাহজাকৰ মাজত মানুহ বলিয়া কৰিব পৰা যি শক্তিৰ পৰিচয় পাইছোঁ, তাক নিজৰ পিঠিত লৈ তাৰ শক্তি পৰীক্ষা কৰিবলৈ গ'লেই নিৰ্ঘাত বিপদ। গতিকে বেক টু চিভিলাইজেশ্যন। মোৰ কথালৈ ভ্ৰূক্ষেপ নকৰি ডাক্তৰে আগলৈ আঙুলিয়াই সুধিলে, বাৰু সৌ পৰ্বত দুটা ইয়াৰ পৰা কিমান দূৰত হ'ব? মোৰ বিশ্বাস এই ফুলনিৰ সীমা নিশ্চয় তাৰ নামনি পাইছেগৈ। ব'ল আমি তালৈকেই যাম। ধৰি ল আজিৰ কাৰণে সেয়ে আমাৰ লিমিট। মই আপত্তি কৰিছিলোঁ। কিন্তু মোৰ চাৰিও বন্ধুৱে তাক গ্ৰাহ্য নকৰি লিমিট পোৱাৰ আশা দুৰাশা জানিও নতুন উদ্যমেৰে দাৰ মাৰি নাওখন কোবেৰে আগুৱাই নিলে। মুখেৰে আপত্তি কৰি দেখুৱাইছিলোঁ যদিও আন্তৰিক উৎসাহৰ অভাৱ মোৰো নাছিল। আনন্দ মনেৰে নাওখন এবাৰ উত্তৰ পাৰৰ দাঁতিয়ে আনবাৰ দক্ষিণ পাৰৰ দাঁতিয়ে চলাই নি পাৰৰ কুঞ্জবনত ফুকনৰ আদাম ইভৰ কৌতূহলেৰে ভৰা চকুযুৰিৰ দৰ্শন পাওঁ বুলি চাই গ'লোঁ। কিন্তু চৰাই পখিলাতকৈ ডাঙৰ এটি প্ৰাণীও চকুত নপৰিল। সমানে নিশা 10 মান বজালৈকে একেৰাহে গৈ এঠাইত ৰলোঁগৈ। ঠিক কৰিলোঁ খোৱা-বোৱা কৰি সন্তাদিক শুই ল'ম। যোৱা নিশা নোখোৱাকৈয়ে গ'ল। একে লেঠাৰি দাৰ মাৰি ফুকনহঁতৰ নিশ্চয় ভাগৰ লাগিছিল। আপত্তি নকৰিলে। নৈৰ দাঁতিতে থকা গছ এডালত নাওখন বান্ধি আকৌ শোৱাৰ যোগাৰত লাগিলোঁ। ৰৈ থকা পানীৰ ডোঙাৰ দৰেই নৈৰ পানীত ক্ষুদ্ৰতমো সোঁত নাই। তৰাৰে ভৰা ৰাতিৰ নীলা আকাশখন আৰু পূৰ্ণিমাৰ জোনবাইৰ স্পষ্ট প্ৰতিবিম্বটো তলৰ ধীৰ শান্ত নিৰ্মল পানীৰ বুকুত পৰিষ্কাৰ দেখা গৈছে। বহুত দূৰৰ গছবোৰৰ পাত এটা বতাহত লৰিলেও দেখা পোৱা জোনাকৰ ৰূপোৱালী পোহৰে গোটেই ঠাইখন পৰিপূৰ্ণ স্নিগ্ধ কোমলতাৰে অপূৰ্ব সুন্দৰ কৰি তুলিছে। দিনৰ বেলিৰ পোহৰত এই ফুলৰ দেশখনৰ এটা সুকীয়া ৰূপ আছিল। কিন্তু এতিয়া হৈ উঠিছে এখন মায়াময় স্বপ্নপুৰী। স্নেহময়ী জননীৰ কোমল কোলাত তৃপ্তিত শান্তিৰ মধুৰ আৱেগত সন্তানৰ চকুলৈ টোপনি নামি অহা দি বিচনাত পৰাৰ লগে লগেই মোৰ চাৰিও বন্ধুৰে চকুলৈ টোপনি নামি আহিল। মোৰ চকু দুটাও মুদ খাই আহিছে। কিন্তু শুবৰ মন যোৱা নাই।
বিশাল প্ৰকৃতিৰ জননীৰ শান্তিময় কোলাত নিশ্চিন্ত আৰামত ৰাতিৰ এই নিস্তব্ধ সৌন্দৰ্য প্ৰাণ ভৰি উপভোগ কৰি লৈছোঁ। এই সকলো স্বাভাৱিক পৰিস্থিতিৰ মাজত নাৱৰ এমূৰে জ্বলি থকা চাকিটোকে একমাত্ৰ অস্বাভাৱিক কৃত্ৰিম লাগিছে। ইচ্ছা হৈছে উঠি গৈ চাকিটো নুমুৱাই দিওঁ, কিন্তু ভয় হৈছে উঠিবলৈ গৈ কৰা ক্ষুদ্ৰ শব্দকণেই যেন প্ৰকৃতিৰ এই শান্ত স্তব্ধ সৌন্দৰ্যখিনিক ম্লান কৰি পেলাব। পূবফালে দিনৰ সেই দূৰণিৰ পৰ্বত দুটা এতিয়াও বহুত দূৰ। সেইফালৰ পৰা কোনোবা নেদেখা গছৰ নেদেখা চৰাইজনীৰ মিঠা গীতৰ কৰুণ সুৰটো নেদেখা বতাহজাকত উপঙি আহি মোৰ কাণত বাজিছে। তাকে শুনি শুনি পৰি আছোঁ। ঠাণ্ডাৰ আৱেগত চকু দুটা মুদ খাই আহিছে। স্পষ্ট হৈ আহিছে সেই সুৰৰ ধ্বনি। আধা শুৱা আধা জাগ্ৰত অচেতন মনেৰে কল্পনা কৰিছোঁ হয়তো চৰাইজনী দূৰলৈ উৰি গৈছে। নহয় মোৰ, ক'ব নোৱাৰোঁ কেতিয়া মোৰ টোপনি আহিল, কিমান পৰ শুইছিলোঁ তাকো ক'ব নোৱাৰোঁ। বোধ কৰোঁ তেতিয়া মাজৰাতি। হঠাৎ আমাৰ মাজৰে কোনোবা এটা ভয়ংকৰ চিঞৰত ধৰ্মৰ কৰি বিচনাত উঠি বহিলোঁ। ভালেমান সময়লৈ ক'ব নোৱাৰিলোঁ হঠাৎ কি হ'ল। চাবলৈ চেষ্টা কৰি দেখোঁ ওচৰৰ দূৰৰ দূৰত্বখিনিৰ ব্যৱধান আন্ধাৰৰ মাজত একাকাৰ হৈ গৈছে। চাৰিওফালে আন্ধাৰ। মনত আছে মোৰ টোপনি অহাৰ আগমুহূৰ্ততো দেখিছিলোঁ আকাশখনত অসংখ্য তৰা, তাৰ মাজত পূৰ্ণিমাৰ পূৰ্ণচন্দ্ৰা, কিন্তু ক'তো তাৰ লেশমান চিনচাপ নাই। আন্ধাৰ, হুপমাৰা আন্ধাৰ। কোনোবাই যেন হঠাৎ ডাঠ ক'লা কাপোৰ এখনেৰেহে আমাক ঢাকি ধৰিলেহি। মোৰ লগে লগে সকলো শোৱাৰ পৰা উঠি বহিছিলোঁ। বিকৃত মাতেৰে প্ৰথমে ডাক্তৰেই প্ৰশ্ন কৰিলে, কোনে কোনে চিঞৰিছিলে? ঢলা বিচনাখনৰ এমূৰে মই শুইছিলোঁ। মোৰ ওচৰত প্ৰফেচাৰ। অনুভৱ কৰিলোঁ সি কঁপিছে। দাঁতে দাঁতে ঠক ঠক শব্দ হৈছে। চকু দুটা বৰকৈ মেলি আন্ধাৰৰ মাজেদি সি চাইছে নাৱৰ যিটো মূৰত চাকিটো জ্বলি আছিল সেইফালে। কঁপি কঁপি অস্ফুট মাতেৰে সি সুধিলে, তহঁতে দেখিছিলি? কি? চাকিটো নুমুৱাই দিয়া? চাকিটো নুমুৱাই দিয়া? কোনে নুমালে? কাক নুমুৱা দেখিছিলি তই? ব্যগ্ৰ হৈ আমি আটাইকেইটা একেলগে প্ৰশ্ন কৰাত সি ক'লে, কোনে ক'ব নোৱাৰোঁ। মই মাত্ৰ হাতখনহে দেখিছিলোঁ। হাতখন? কাৰ হাত? চাৰিওফালে কাৰোবাক দেখাৰ আশাত পৰা হুৰি হুৰি চাই কৈ গ'ল, অলপ আগতে মোৰ গাৰ কম্বলখন পৰি যোৱাত জাৰ লাগি টোপনি ভাগি গৈছিল। তাক তুলি ল'বলৈ যাওঁতে হঠাৎ চকুত পৰিল জ্বলি থকা চাকিটোৰ ওচৰত কিবা এটা লৰিছে। ভালকৈ চাই দেখোঁ কাৰোবাৰ কোনোবা ছোৱালীৰ এখন হাত। প্ৰফেচাৰৰ কথা শেষ হোৱাৰ আগতেই সকলো শব্দ তল পেলাই দূৰত বজ্ৰ গম্ভীৰ গৰ্জন এটা হ'ল। লগে লগে চাৰিওদিন বিয়পাই গোটেই বিশ্বব্ৰহ্মাণ্ডত কঁপনি তুলি গুৰু গম্ভীৰ শব্দৰে ৰুদ্ৰমূৰ্তিৰ মহাদানৱ এটাই আমাক খেদি অহা যেন অনুমান হ'ল। বজ্ৰহত হোৱাৰ দৰেই আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ। পাহৰি গ'লোঁ ছোৱালীজনীৰ কথা। মূৰৰ ওপৰেদি বৈ যোৱা চেঁচা বতাহজাকে বুকুৰ হাড়লৈকে কঁপাই তুলিলে। প্ৰথমবাৰলৈ দেখিলোঁ পশ্চিমফালে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বলি উঠা বিজুলী ৰেখাৰ পোহৰত নদীৰ পানীত পৰ্বতসমান ঢৌ উঠিছে। বতাহ বৰষুণৰ মাজত পাৰৰ গছ-গছনি সকলো একাকাৰ হৈ ধ্বংসত পৰিণত হৈ গৈছে। অন্তৰত মোৰ শুকাই গ'ল। বুজিলোঁ সেয়া ধুমুহা। আৰু সি যে ক্ৰমাৎ আমাৰ ফালে আগুৱাই আহিছে তাকো জানিবলৈ বেছি সময় নালাগিল। নাওখনে নাচিছে। ওচৰৰ পানীবোৰত খলকনি উঠিছে। অচম্বিতে কোনো কালেই নেদেখা এই অস্বাভাৱিক ধুমুহাৰ আগত পৰি গৈ বুদ্ধি বিবেচনা শক্তি সকলো হেৰুৱাই যে যেনেকৈ আছিলোঁ তেনেই অৱস্থাতে স্তব্ধ হৈ বহি ৰ'লোঁ। ক'ব পৰা নাই কিহে আমাক মূক বধিৰ অকৰ্মণ্য পাষাণ মূৰ্তিত পৰিণত কৰি পেলালে। গামখাৰু পিন্ধা জেতুকা বোলোৱা হাতখনৰ ঘটনাই নে শান্তিৰ সুকোমল টোপনিৰ কোলাৰ পৰা হঠাৎ প্ৰাণান্তক দুৰ্যোগত সম্পূৰ্ণ অসহায়ভাৱে নিক্ষিপ্ত হোৱাৰ নিষ্ঠুৰতাৰ কাৰণে ক'ব নোৱাৰোঁ। দিক দিগন্তব্যাপী মতলীয়া পছোৱা ধুমুহাৰ উন্মাদ প্ৰলয়কাৰী দানৱটোৱে বিকট গৰ্জন কৰি তীব্ৰ বেগেৰে ওচৰ চাপি আহিছে। বুজিছোঁ আৰু নিস্তাৰ নাই। দয়া নকৰে মায়া নকৰে সি। অলপ পাছতে আমাক হয়তো চূৰ্ণ বিচূৰ্ণ কৰি দিব। চিৰপুৰণি চিনাকি পৃথিৱীখনৰ এই কেইদিনতে অচিনাকি হৈ পৰা মানুহবোৰৰ কাষৰ পৰা শ শ মাইল আঁতৰত এই জনপ্ৰাণীহীন প্ৰান্তৰত সম্পূৰ্ণ নিৰাশ্ৰয় নিঃসহায় অৱস্থাত যে আমাৰ কেইটাৰ মৰণ লিখা আছে তাক জনা নাছিলোঁ। কল্পনাও কৰা নাছিলোঁ। এতিয়াও ভবা নাই। আৰু ভবা নাই বাচিবৰ কাৰণে এবাৰ শেষ চেষ্টা কৰি চোৱাৰ কথা। সকলো এৰি ভাবিছোঁ মাথো পানী। এগিলাচ খোৱা পানীৰ কথা। অন্ততঃ এঢোক খোৱা পানীৰ কথা। ডিঙি শুকাই কাঠ হৈ গৈছে। নীৰৱ জোতাৰ চলৰ দৰেই জিভাখন তালুখন ওঁঠ দুটা শুকান। কণ্ঠনলীত শক্তি নাই। কবিবৰৰ মূৰৰ শিতানত থকা পানীৰ ফ্লাস্কটো খোলা। গাৰ অংগ পতংগত শক্তি নাই। দেহাত শক্তি নাই। বিচনাৰে সৈতে শিপাই যোৱা দেহাটোৰ শিপাকেইডাল উঘালি নিজেই তাক চপাই আনোঁ। ক'ব নোৱাৰোঁ কিমান সময় গ'ল। এটা যুগ নে মাত্ৰ কেইটামান মুহূৰ্ত।
খন্তেকতে চুক থকা প্ৰথম সেমেকা কোমল বতাহজাকে নাৱত খুন্দা মাৰিলেহি। উৰুৱাই নিলে গোটা দেশ আমাৰেই ব্যৱহাৰ কৰা বস্তু। তাৰ বিনিময়ত বন্ধ হৈ যোৱা তেজৰ চলাচলৰ গতিটো দেহালৈ আকৌ ঘূৰি আহিল। একে জাপেই উঠি আন্ধাৰতে হেপিয়াই হেপিয়াই ফ্লাস্কটো তুলি ঢকঢককৈ গোটেই ফ্লাস্কৰ পানীখিনি গিলিয়াই উঠি আহিব খুজিছিলোঁ। কিন্তু দ্বিতীয় জাক বতাহৰ খুন্দাত বিছনাৰ ওপৰেদি তিনিপাক খাই সিদাতেই দি পৰিলোঁগৈ। তাৰ পাছত ইজাকৰ পাছত সিজাক কৰি তৃতীয় জাক আহিল, চতুৰ্থ জাক আহিল আৰু প্ৰতিবাৰেই এটা দুটাকৈ উৰুৱাই নিলে নাৱৰ বুকুত থকা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ। পঞ্চম জাকৰ লগত আহিল উদং পিঠিত পেটৰ কোবৰ তীব্ৰতা লৈ বৰষুণ আৰু লগে লগেই আৰম্ভ হ'ল অবৰ্ণনীয় মহাপ্ৰলয়ৰ হিংস্ৰ তাণ্ডৱলীলা। হুপমাৰা আন্ধাৰত প্ৰাণান্তকাৰী ধুমুহাৰ এই ভয়ংকৰ ৰাতিটোৰ ওচৰত জীৱন সোঁৱৰণিত উজ্জ্বল হৈ থকা প্ৰতিটো ঘটনাৰ তুচ্ছ ম্লান হৈ গৈছে। মনৰ মাজৰ পৰা সম্পূৰ্ণ নিচ্ছিন্ন হৈ গ'ল হাঁহি আনন্দ সুখ দুখেৰে ভৰা সকলো পুৰণি মধুৰ স্মৃতি। প্ৰলয়ৰ ভয়াৱহ নিষ্ঠুৰতাত উপলব্ধি কৰা শক্তিকণো বেছি পৰলৈ নাথাকিল। অন্তৰ বিবেক বুদ্ধি শূন্য পুতলাৰ দৰেই আমাৰ দেহকেইটাও প্ৰকৃতি দেৱীৰ হেলনাত পৰিণত হৈ গ'ল। চৌদিশ জুৰি বতাহ বৰষুণ পানীৰ কেৱল গৰ্জন তীব্ৰ হুংকাৰ। যুদ্ধক্ষেত্ৰত শাৰী শাৰী পদাতিক সৈন্যৰ দৰে বিৰাট বিৰাট পানীৰ ঢৌ আহি মুহূৰ্তে মুহূৰ্তে আঘাত কৰিছেহি আমাক, আমাৰ নাওখনক। উতলা একেৰাখী পানীত বটলৰ কাগজটোৰ দৰেই নাওখন ধৰফৰ কৰি উফৰি ফুৰিছে। কিন্তু তাকো শেষলৈ আৰু নোৱাৰিলে। আমাৰ সকলো চেষ্টা ব্যৰ্থ কৰি এবাৰ হঠাৎ গছৰ লগত বান্ধি থোৱা ৰছীডাল ছিঙি গ'ল। ঢৌৱে একে চোচাই নাৱৰে সৈতে আমাক পানীৰ মাজলৈ উটাই নিলে। ইমান পৰ পাৰৰ কাষত থাকিব পৰাত আশা আছিল হয়তো কেনেবাকৈ ৰক্ষা পৰিবও পাৰোঁ। কিন্তু এইবাৰ আমাৰ অৱস্থা টপাত কেৰাহীৰ পৰা জ্বলা জুইত পৰাৰ দৰেই হ'ল। বিজুলী বেগেৰে কিছুদূৰ উটি আহি খুন্দা মাৰিলোঁ আন এটা প্ৰকাণ্ড ঢৌত। ভাঙি চুৰমাৰ হৈ গ'ল। ঢৌৰ পানীবোৰ নে নাওখন ভালেমান সময়লৈকে ক'ব নোৱাৰিলোঁ। নাওখন আধা পানীৰে ভৰি পৰিছে। তাত উপঙি উঠিছে আমাৰ জোতা কাপোৰ টিফিন কেৰিয়াৰৰ বাতিবোৰকে আদি কৰি নাৱত থকা ভালেমান বস্তু। চাৰিওফালৰ বতাহ বৰষুণ হুৰপাক খাই আহি আমাক জুৰুলি জুপুৰি দেহাকেইটাৰ চাৰিওফালৰ পৰাই আঘাতৰ পাছত আঘাত কৰিছে। ঢৌৰ খুন্দাত তিনি তেলেঙনি খাই আধা ডুবা নাওখন এবাৰ কোবেৰে আগলৈ গৈছে, এবাৰ পাছলৈ। সোঁৱে বাওঁৱে কেউপিনে ছিটিকি ফুৰিছে। মহাসমুদ্ৰত ক্ষুদ্ৰ তৃণৰ দৰে আমাক কলৈ উটাই নিছে ক'ব নোৱাৰি। বতাহ বৰষুণৰ উগ্ৰতা ক্ৰমাৎ বাঢ়ি গৈছে। এবাৰ উৰুৱাই নিলে আমাৰ শেষ আশ্ৰয় নাৱৰ ওপৰৰ চৌখন। আন্ধাৰত নেদেখিলোঁ বিছনা গাৰু কাপোৰ কানিৰ লগত কিমান গ'ল। এহাত দূৰৈত কি হৈছে দেখা নাই। টেটু ফালি চিঞৰিও ইটোৰ কথা সিটোৰ কাণলৈ যোৱা নাই। পানীত ডুবা চিকা পোৱালিৰ দৰেই মৰণৰ প্ৰতীক্ষা কৰিছোঁ। আৰু হয়তো বেছি পৰ নাই। তথাপি প্ৰাণপণ শক্তিৰে চেষ্টা কৰিছোঁ নাওখন বচাবলৈ। ডাক্তৰ আৰু ফুকনে নাৱৰ ঘৰবোৰত বতাহে উৰুৱাই নিয়ে বুলি এহাতেৰে সাবটি ধৰি আন হাতেৰে পানী সিঁচিছে। কিন্তু প্ৰতি বাতি পানী কমোৱাৰ লগে লগেই দুগুণ বৰষুণ ঢৌৰ পানীয়ে নাওখন ক্ৰমাৎ ভৰাই আনিছে।